চাই লওক ৰাস্তাটো প্ৰথমতে দেখাই দিছোঁ ৰাস্তাটো। এয়া মই এতিয়া এফালৰ পৰা আহিছোঁ, এই গছজোপা দেখিছোঁ চাগে, এনেকৈ ঘূৰি আহিছোঁ। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালেই চাগে? বহুত দিনৰ মূৰত আজি আহিলোঁ। ত' আজি চাইকেললৈ ওলাই আহিলোঁ অলপ, চাইকেলৰ লগত স্কুটিখন আনিলোঁ, অলপ ফুৰিব আহিলোঁ। এইফালে বেকগ্ৰাউণ্ড দেখিছে, বাগান চবফালে আছে। ওলাই আহিলোঁ অলপ চাইকেল লৈ। কিমানো ঘৰত সোমাই থাকিব, বতৰটো আপোনাৰ অলপ দি আছে, অলপ চিপ চিপকৈ দি আছে বৰষুণ। ত' বেকগ্ৰাউণ্ড চাইডৰ ৰাস্তাও বহুত ধুনীয়া, মই দেখুৱাই যাম, চাব আপোনালোকে। মই যোনখিনি জেগালৈ আহিছোঁ আপোনাৰ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ধৰি লওক 1 কিলোমিটাৰমান হ'বই চাগে। এইটোৰ বাগান এৰিয়া হয় আপোনাৰ। মই এতিয়া য'ত গৈ আছোঁ ৰামপুৰ বুলি কয়, তাত মিচিং মানুহ আছে। মানে আমাৰ ঘৰৰ পৰা ধৰি লওক ৰামপুৰ 3 কিলোমিটাৰমান হ'ব। চ' অকলে গৈ আছোঁ, কোনো লগত নাই। মই ভাবিলোঁ ভিডিঅ' এটা দিওঁ, বহুত দিন দিয়া নাই ভিডিঅ'। আপোনাৰ আজি 2-3 মাহ মানেই হ'ল ভিডিঅ' দিয়া নাই। চ' ভিডিঅ' এটা দিম বুলি ওলাই আহিলোঁ, আপোনালোককো দেখুৱাম কিবাকিবি আজি। এয়া মোৰ পিছফালৰ ৰাস্তাটো দেখিছে চাগে, মানে যোনটোত মই গৈ আছোঁ। আপোনাৰ আগতে খুব বেয়া আছিলে ৰাস্তাটো, ত' এতিয়া আপোনাৰ ধৰি লওক দুবছৰমান হ'ল বনোৱা ৰাস্তাটো। এতিয়া বৰ ধুনীয়া লাগে মানে আহি এইটো ৰাস্তাত। মানে বহুত ইয়াত মানুহ আহে, আপোনাৰ ফটো চটো মাৰিব আহে বহুত। এতিয়া মানে ছানডে' মানে দেওবাৰ দিনাখন বেছি আহে ইয়াত মানুহ। ত' এতিয়া মই বিনা পেডেলত গৈ আছোঁ দেখিছে, মানে ডাউন হৈ আছিলে সেইকাৰণে। ত' ভিডিঅ'টো ভাল পাব আপোনালোকে, চাই থাকক, বহুত দিন দিয়াও নাই ভিডিঅ'। ত' আজি মানুহো নাই, এইফালে মানুহ কম আহে। মানে এই বাগান এৰিয়াটো আপোনাৰ ইমান মানুহ অহা যোৱা নকৰে, মানে আহে কমকৈ আহে। সিফালে গাঁও এখন আছে, মই যোনফালে গৈ আছোঁ এই গাঁও এখন মিচিং গাঁও। এতিয়া মই আপোনাক দেখুৱাইছোঁ বাগান ইয়াত, চাই লওক, একদম ধুনীয়া ভিউ পাব আপোনালোকে। এয়া চাই লওক ৰাস্তাটো, প্ৰথমতে দেখাই দিছোঁ ৰাস্তাটো। এয়া মই এতিয়া এইফালৰ পৰা আহিছোঁ, এই গছজোপা দেখিছে চাগে, এনেকৈ ঘূৰি আহিছোঁ। ঘূৰি এপাক আপোনাৰ মানে টাৰ্ণিং বহুত আছে ইয়াত। মানে এনেকৈ ৰাস্তাটো যদি চিধাকৈ দিয়া হেঁতেন শ্বৰ্ট হ'ল, এই গছজোপা যোন দেখিছে, আৰু এইফালে যদি সেই ৰাস্তা টাৰ্ণিংটো দেখিছে, টাৰ্ণিংটো দেখে শ্বৰ্ট হয় ৰাস্তাটো, কিন্তু ঘূৰি আহিব লগা হয় আমি। এইফালে বেছি বাগানেই আছে, আমি য'ত আছোঁ বাগান এৰিয়া হয় বেছি। এইফালে চবফালে বাগান। চাই লওক ৰাস্তা একদম মজা, পেডেল মাৰি গৈ আছোঁ পূৰা। এয়া চাওক আজি মানে কি ধুনীয়া, আজি নেচাৰ একদম মানে ভাল লাগি গৈছে। মানে ধূলিও নাই। ত' আজি বৰষুণ দি আছে, চ' সেইকাৰণে ধূলি বালি একোৱেই নাই। মানে ধৰি লওক ৰাস্তা একদম পূৰা চাফা হৈ আছে পূৰা। আপোনালোকেও আহিব, এই জেগাখিনিৰ নাম চেনিজান বুলি কয়। এই মানে চেনিজান এৰিয়াটো চেনিজান পৰে। এয়া চাই লওক, এয়া পিছফালে আছে আপোনাৰ স্কুল যোৱা ল'ৰা ছোৱালী গৈ আছে এতিয়া। ত' এতিয়া বিনা পেডেল মাৰি একদম মানে চাইকেল এৰি দিম। মানে অলপ ডাউন অলপ আছে এই চাইডটো, চাই লওক ডাউন অলপ আছে। মই পেডেল চেডেল নামাৰো, বিন্দাছ গৈ থাকিম একদম। চাইকেল চলোৱা মজাই বেলেগ আৰু, মানে ভৰি এক্সাৰচাইজো হয়। বহুত দিন চলোৱাও নাছিলোঁ, আজি বোলে চলাওঁ অলপ চলাই মেলি চাইও আহোঁ জেগাবোৰ, মনবোৰ ভাল লাগে। ঘৰত সোমাই থাকিলে বেয়া লাগে মনবোৰ। চ' এইদিন মানে মই কামো যোৱা নাই, ঘৰতে কিবা কাম এটা লগাই আছোঁ। চাই লওক যোনখন গাঁৱৰ কথা কৈছিলোঁ, এয়াই গাঁও হয়, মিচিং গাঁও। ত' ইয়াত বেংগলী মানুহ আছে, মানে আদিবাসী মানুহ আছে, লেবাৰ মানুহ। চ' এইখন ফিল্ড আপোনাৰ এখন স্কুল হয়। এয়াই আৰু মিচিং গাঁও আমাৰ পৰা ধৰি লওক 3 কিলোমিটাৰ হ'ব। আপোনালোকে আহিব কেতিয়াবা, চাবহি জেগাবোৰ বহুতেই ভাল। ত' ফাইনেলি আমি এতিয়া কেঁচা ৰাস্তা পালোহি। সেই ৰাস্তাটো বেছি দূৰলৈকে নাই, খুব বেছি ডিষ্টেঞ্চ আপোনাৰ 7 কিলোমিটাৰমান হ'ব চাগে। সেই ৰাস্তাটো যোনখিনি ভাল যে দেখাইছিলোঁ আপোনালোকক, ত' সেইখিনি 7 কিলোমিটাৰমান হ'ব। সেয়াই ৰাস্তা চাই লওক, ইমান ভাল নহয়। এতিয়া বাগানৰ ৰাস্তা জানেই আপোনালোকে, বনাই নিদিয়ে। আৰু এইফালে পাতৰ কি ধুনীয়াকৈ পাত আহিছে, মানে এতিয়া জানে পাতৰ ছিজন। পাত পূৰা একদম মানে ভালকৈ আহিছে দেখিছে একদম। এইটো চাইডো আছে, এইটো চাইডে মাজৰ ৰাস্তা। এটা বস্তু দেখাওঁ মই, যিহেতু আহিছোঁ মই আজি, বস্তু এটা দেখাই দিওঁ অলপ। চাহপাতৰ কেনেকৈ কি হয়, মানে কোনটো ফাৰ্ষ্ট ক্লাছত যায়, কোনটো A ক্লাছ B ক্লাছত দেখাই দিছোঁ। আপোনালোকে চাই লওক, মই দেখাই দিছোঁ ভালকৈ। এয়া আপোনাৰ যোনটো এইটো কলি হয়, এইটো আপোনাৰ এইটো চবচে ভালটো হয়, যোনটো চাহপাত বনায়। এইটো নম্বৰ 1 হয়, যোনটো কলি হয়। তাৰপিছত আপোনাৰ এইটো লাহে লাহে ৰেটটো মানে কমি যায়। ইয়াৰ যোনটো এইটো বনায়, ইয়াৰ ৰেটটো বেছি, আপোনাৰ মানে দামটো বেছি হয় যেতিয়া যোনটো চাহপাত বনায়। আৰু ইয়াৰ যেতিয়া তলত গৈ থাকে, তাত ৰেটটো কমি গৈ থাকে। মানে এইটো মেইন চাহ খাই, ইয়াৰ চাহটো খাই বেছি ভাল লাগে। ত' গম পায় আপোনালোকে, কিছুমানে গম নাপাব পাৰে, সেইকাৰণে কৈ দিছোঁ কথাটো। এইটো বাৰু মেইন আৰু মানে এইটো আপোনাৰ কলিটো এতিয়া এনেকৈ ছিঙি পেলাই, মানে আপোনাৰ ধৰি লওক পাত ছিঙোতে ইয়াত ছিঙিব, 1 2 3 ইয়াত ছিঙিব, এইখিনি মানে ছিঙিব।
সেইটো থৈ দিয়ে আকৌ সেনেকৈ মানে পাতৰ হেৰি কৰে। গম পালে চাগে কেনেকৈ কি হয়। যিখিনি জানো সেইখিনি কৈ দিছোঁ। মই ইমান নাজানিব পাৰোঁ, কিবা ভুল হৈ গ'লে আপোনালোকে জনাব। ইমান নাজানিব পাৰোঁ, মানুহে মানে জনা মানে এজনক সুধিছিলোঁ তেনেকৈ কৈছিলে, ত' সেইকাৰণে ময়ো আপোনালোকক কথাটো জনাই দিছোঁ। ভুল হ'ব পাৰে, ক্ষমা কৰিব যদি ভুল হয়। তো ভিডিঅ'টো চাই থাকক, এনজয় কৰক। আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কেলৈ চেনেলটো নতুনকৈ খুলিছোঁ। যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মানে মনটো অলপ আৰু আগুৱাই যাবলৈ মন যাব। চ' সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।